Welcome to my YouTube channel Tanmay Vlog. And আজি ভাওনা আছে আৰু এয়া দাড়ি কাটি ললো। আজি আছে বিক্ৰ দামোদৰ আখ্যান আপোনাৰ লালুক বিক্ৰম হাতত। বাকি আজি কৃষ্ণ গাইছে আমাৰ অভিজিত বাসুদেৱ আৰু বিক্ৰ দামোদৰ গাইছে আপোনাৰ আমাৰ মাজুলীৰ অঞ্জন বৰাই। বাকি আমাৰ দুখাৰ কি হয় কেনেকুৱা হয় বা দুহাৰ কোনে চলাইছে আপোনালোকক দেখাম সকলোখিনি। ভাওনা কেনেকুৱা হৈছে দেখাম, চাই থাকক। চলাব দেৱৰঞ্জন দা আৰু এইফালে আছে আমাৰ অঞ্জন বৰা পৰিচালক আৰু আজি বিপ্লৱ সকলোকে নিমন্ত্ৰণ জনালো। কি হয় নাজানো আৰু কৃষ্ণ মানে কৃষ্ণ কৰিব অভিজিত বাসুদেৱ, তাৰপিছত কল্যাণে কৰিব সুশীলা, তাৰ পৰা নাৰদ হিমাংক, লখিমপুৰ এজন ভাল অভিজ্ঞ ল'ৰা। বাদ বাকী সকলো আহিব। আজি মানে ভাওনা জুই হ'ব তাকে চাই থাকক আৰু কমেণ্ট কৰিব কেনেকুৱা হয়। কমেণ্ট এটা দিলে ভাল লাগিব আৰু সকলোৱে নে কি কয়? হয়, লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব, শ্বেয়াৰ কৰি দিব সকলোৱে। দেখাই আছো একদম শেষলৈকে। নিজে গাব, মই সাত্যকী গাব। আজি মোৰ সাত্যকী ভাও বাকী দেখাম সকলোখিনি লাষ্টলৈকে চাব। ফাইনেলি এয়া আমাৰ ল'ৰাখিনি আহি পালেহি। এইটো আজি গাব বৰুণ, ই কাৰ্তিক গাইছে আৰু এই আমাৰ লুহিত আজি কি দুমন্ত আৰু এইফালে ইন্দ্ৰ নমস্কাৰ দেই আৰু এইফালে বলোৰাম। এইফালে চাই দে এবাৰ এইটো বৰুণ দেই গাইছ। বাকী গৈ থাকো, এয়া গাড়ীও আহি পালেহি। বাকী চাই থাকক শেষলৈকে ভিডিঅ'টো। নামঘৰ পাই গ'লোহি। এইফালে অভিজিত দা পালেহি। ভাগৰ লাগি আহিছে ন? হয় ভাল লাগিব নিশ্চয় নিশ্চয়। আৰু এইফালে মানস দা পালেহি। বাকী একো খেলি মেলি হোৱা নাই নহয় বাটত? আজি বাহিৰত ন? তাকে ভাল লাগিব, লগ পাম সকলোকে। চাই থাকক। আৰু এইফালে মই আহি মেকআপত বহি গ'লোঁ। এইফালে মেকআপ কৰি আছে বলোৰাম আৰু এইফালে মোৰ কি মেকআপ কৰে আপোনালোকে চাই কমেণ্ট এটা কৰিব, জনাম আৰু শেষলৈ। আৰু আজি ড্ৰেছ আৰু পেন পাপুদাই আহিছে। কি হয় কেনেকুৱা হয় চাওক ভিডিঅ'টো শেষলৈকে। এইফালে আমাৰ সকলোৱে মেকআপ কৰিবলৈ আহিছে আৰু মোৰ মেকআপ প্ৰায় হৈছে। চাই থাকক ভিডিঅ'টো। প্ৰিণ্টাৰ চলি আছে আজি। এইফালে অভিজিত দা ট্ৰেইনত বহিছে। আজি বায়ন আমাৰ চাওঁ এইফালে ড্ৰেছ দিছে পাপুদাৰ ড্ৰেছ নাৰায়ণপুৰৰ। এইটো ধুৰ্ব আহিছে। তাৰপিছত আৰু এইফালে চাৰিজন বিশ্বজিত আহিছে। এইটো বলভদ্ৰ ড্ৰেছ পিন্ধাই আছে। এই ড্ৰেছ ভাণ্ডাৰ নামটো কি আছিলে? বংশীধনী পোচাক ভাণ্ডাৰ। আৰু ভাল ভাল ড্ৰেছ দিয়ে বাৰু সিহঁতে। আজি কেনেকুৱা দিয়ে নাজানো, দেখাম আপোনালোকক। ঐ পেণ্টা কৰকে যা, পেণ্ট কৰকে যা। আৰু এইজন এইফালে অকণমান চেহেৰাটো দেখাইছো, পাছত নেদেখিব নহয় বামুণ। বাকী সিহঁতৰ আজি ড্ৰেছটো চাই লওঁ কেনেকুৱা দিয়ে আৰু মোৰ মেকআপটো কেনেকুৱা লাগিছে কমেণ্ট এটা কৰি জনাব। বাকী চাই থাকক দেই। আপোনারা চাওক ড্ৰেছ পিন্ধিলোঁ। বাকী আৰু ধুব পিন্ধাই আছে। এইফালে পদুলীয়া ড্ৰেছ কৰি আছে। এইফালে ইন্দ্ৰ ড্ৰেছ পিন্ধাই আছে এইজনে। বাকী ড্ৰেছটো কেনেকুৱা লাগিছে ক'ব। ড্ৰেছ নাপাই নতুন বুলিয়ে কয় বাৰু, মোকো নতুন বুলিয়ে পিন্ধাই দিছে। কিন্তু গাঁঠি পিঠাবোৰ দেখি ভাবিছোঁ পুৰণা এইটো কোনোবা আগতে পিন্ধা। ভিডিঅ' মই তেতিয়াহ'লে লগাই দিম আৰু যদি নাপাওঁ লগাব নোৱাৰিম। যিমান পৰাপক্ষত পাৰোঁ ভাওনা ভিডিঅ'টো লগাই দিয়াৰ চেষ্টা কৰিম। এইবিলাক কিবা এটা কৈ দিয়া। ড্ৰেছ ভাণ্ডাৰ তুমি নতুন বুলিয়ে কৈ আছা বাৰু, কথা কোৱা মানুহে নহয়, কৈ দিয়া একো নাই। এনেও এইবোৰ আমাৰ ধেমালি আৰু ধ্ৰুৱনে নতুন ড্ৰেছে দিয়ে। যোগাযোগ কৰিব পাৰে। ফেচবুকত আছে পাপু ভূঞা পাপু বুলি ন, আৰু তাতো যোগাযোগ কৰিব পাৰে। আৰু আপোনালোকক এইটো কি কৈছে ড্ৰেছ ভাণ্ডাৰটোৰ নাম? বংশীধনী পোচাক ভাণ্ডাৰ। আৰু ভাল ড্ৰেছ দিয়ে তেওঁলোকে। এনেই মই ধেমালি কৰি আছোঁ তেওঁলোকৰ আগৰ পৰা চিনাকি, আগৰ পৰা পঢ়া গাঁৱত তেওঁলোকত, সেইটো কাৰণে অলপ ধেমালি কৰিছোঁ। আৰু ড্ৰেছ ভাল আজি চাওক সকলোৱে ড্ৰেছ। এইফালে ইন্দ্ৰ ড্ৰেছ ভাল দিছে, সকলো নতুন নতুন ড্ৰেছ। বাকী চাই থাকক ভিডিঅ'টো শেষলৈকে। সকলো ড্ৰেছ পেণ্ট কৰি সাজু হৈ গ'ল। এইফালে আমাৰ
ড্ৰেছ পেনত মানুহ গোট খাইছেহি বহুত মানুহ এইফালে অভিজিত দা ড্ৰেছ কৰি আছে ওলাইছোঁ ভাল লাগিব আজি ভাইক লগ পাইছোঁ আজি কোন জেগা মই এইখিনি কি লালুক কি বুলি কয় এখন লালুক দিক্ৰং ঘাট বুলি কয় আগতে আহিছোঁ কিন্তু এইখন জেগালৈ অহা নাছিলোঁ ইয়ালৈ আহি পেলাই ভাল লাগিছে বৰ্তমান লাগে আৰু আশা কৰিছোঁ ৰাতিটো ভালে ভালে পাৰ হ'ব সেয়াই আৰু ভাইয়া ভাওনা দেখুৱাবোৰ চাই থাকক ভাওনা সংস্কৃতি প্ৰচাৰৰ ক্ষেত্ৰত অকণমান পদক্ষেপ লৈছে আপোনালোকে সহায় কৰিব যাতে তেওঁ আগুৱাই যাব পাৰে উৎসাহ যোগাব লাইক কমেণ্ট শ্বেয়াৰ কৰিব কমেণ্টকে জনাব কেনে পাইছে ভুলবিলাক শুধৰাই দিব আৰু আগবাঢ়ি যাবলৈ আশীৰ্বাদ কৰিব বাকী ধন্যবাদ অভিজিত দা এইফালে পাপু দা আমাৰ মেকআপ কৰি চাই যে চাউণ্ডত আছে আমাৰ সীমান্ত দা আৰু সকলোৱে গম পাই চাগে সীমান্ত দা চাউণ্ড কেনেকুৱা আৰু বাকী ধ্ৰুৱ এইফালে ড্ৰেছ কৰি আছে অভিজিত দাক বাকী চাওক ভিডিঅ'টো শেষলৈকে আজি পাপু দা দন্তবক্ৰ কিবা এটা কৈ দিয়া পাপু দা ভাল লাগিছে আমাৰ পাপু ভূঞাৰ ড্ৰেছ খুব ভাল লাগিছে আৰু আমি কৰিবলৈ আহিছোঁ আপোনাৰ দিকং ঘাটত আমাৰ অভিজিত বাসুদেৱ আহিছে অঞ্জন দা আছে আমাৰ দুহাৰত আছে হেৰি দেৱৰঞ্জন মাজুলী খুব ভাল লাগিছে এখেতৰ আমাৰ তন্ময় চেনেলটো চবেই ছাবস্ক্ৰাইব কৰিব লাইক দিব কমেণ্ট কৰিব ভাল লাগিছে ধন্যবাদ তাকে এইফালে আমাৰ ভণ্টিজনী আহিছে এইফালে মনোজ তাকে এইফালে আমাৰ পুত্ৰ আজি পাৰ্থ মোবাইল চাই আছে এইফালে কোন কোন ফ্ৰেণ্ডছ আমাৰ প্ৰথম দৃশ্য কৰি আহিলোঁ আৰু এইফালে আমাৰ সুশীলা আছে আজি কল্যাণ দা আৰু এইফালে আহিছে দৰ্শক এইফালে ভণ্টিসকল আহিছে আমাৰ আজি ভাওনা চাম বুলি আজি মানে আপোনাৰ ইমান মানুহ হৈছে মই লাইভতো ইমান মানুহ দেখি পোৱা নাই আৰু আজি ফাৰ্ষ্ট ভাওনা কৰিছোঁ ইমান মানুহৰ মাজত আৰু আগতে ভাওনা কৰিছোঁ কিন্তু ইমান মানুহ যে দিক্ৰং ঘাটত ইমান মানুহ হ'ব মই ভবা নাছিলোঁ কিন্তু সঁচাকৈ ভাল লাগিছে আজি ভাওনা কৰি আৰু ড্ৰেছ পেটাৰ ভাল দিছে একদম পাপু দাক বিশেষভাৱে ধন্যবাদ আজি এই ড্ৰেছটো মোৰ কাৰণে এক্সট্ৰাকৈ দি পঠিয়াইছে বুলি কৈছে বাকী চাই থাকক ভিডিঅ'টো শেষলৈকে বাকী ফ্ৰেণ্ডছ যোৱা ৰাতি আহি পুৱা একদম দেৰি হৈ গ'ল ভাওনা শেষ কৰি আৰু ভাওনা শেষ কৰাৰ কাৰণে দেৰি হৈ যোৱাৰ কাৰণে ভিডিঅ'টো শেষ নকৰিলোঁ আৰু এতিয়া বাকী ভিডিঅ'টো এতিয়া শেষ কৰিছোঁ ভিডিঅ'টো কেনেকুৱা বোলে কমেণ্ট এটা কৰি জনাব আৰু চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব সকলোখিনি কৰি দিব বুলি আশা ৰাখিলোঁ ধন্যবাদ